নমস্কাৰ, মই ৰত্ন। আজি আন এটা সাধু কথালৈ আপোনালোকৰ মাজলৈ আহিলোঁ। সাধুবোৰ মোৰ ভাল লাগে, সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল পাওঁ। এবাৰ এটা ৰেলৰ যাত্ৰাত এটা ডবাত কেইবাজনো মানুহ গৈ আছিল। তাৰ মাজতে এজন 20-22 বছৰীয়া যুৱক গৈ আছিল। যুৱকজনে যেতিয়া ৰেলেৰে গৈ আছিল, দেউতাকক কৈছে, দেউতা চোৱা গছবোৰ কেনেকৈ পিছলৈ গৈ আছে, দেউতা চোৱা ডাৱৰবোৰ পিছলৈ গৈ আছে, দেউতা চোৱা বেলিটো পিছলৈ গৈ আছে। ওচৰত থকা মানুহবোৰে ল'ৰাটোৰ মুখলৈ চাইছিল আৰু চবেই মিচিকাকৈ হাঁহিছিল। সেই হাঁহিৰ আঁৰত কিছু ইটিকিং লুকাই আছিল। ল'ৰাটোৱে কিন্তু ফূৰ্তি পাইছিল। ল'ৰাটোৱে আনন্দৰে কৈছিলে, দেউতা গছবোৰ গৈছে, বেলিটো গৈছে, দেউতা ডাৱৰবোৰ গৈছে। সেই প্ৰাকৃতিক সৌন্দৰ্যবোৰ ল'ৰাটোৱে উপভোগ কৰিছিল। ডবাত বহি থকা আন মানুহবোৰে যেতিয়া হাঁহিছিল, আন মানুহবোৰে ল'ৰাটোৰ দেউতাকক কৈছিল, ল'ৰাটোক আপুনি ট্ৰিটমেণ্ট কৰাওক, ল'ৰাটো হয়তো মানসিকভাৱে অসুস্থ। কাৰণ সি কথাবোৰ কেনেকৈ কৈছে, দেউতাকে কৈছে, আচলতে সি অসুস্থ নহয়, জন্মৰ পৰা সি চকুৱে দেখা নাছিল। যোৱাকালি তাক চকু অপাৰেশ্যন কৰাই আজি ঘৰলৈ বুলি আমি গৈ আছোঁ। জীৱনত প্ৰথমবাৰ সি নিজৰ চকু দি কিবা বস্তু চাই সেই বস্তু উপভোগ কৰিছে। এই সৰু সাধুটোৰ পৰা মই ইয়াকে বুজিলোঁ যে মানুহে কেতিয়াও কাৰো বিষয়ে নজনাকৈ মতামত দিব নাপায়। এজন মানুহৰ বিষয়ে অকণমান জানি বা একেবাৰে নজনাকৈ তেওঁৰ বিষয়ে মতামত দিয়াটো উচিত নহয়। গতিকে এই সৰু সৰু সাধুবিলাকে আমাক বহু কথা শিকাই যায়। আপোনালোকে যদি মোৰ এই সাধুবোৰ ভাল পায়, তেনেহ'লে পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।